হেল্ল' এভৰিৱান, মই বৰ্ণালী কিটচেনৰ পৰা আহি গৈছোঁ আপোনালোকৰ ওচৰলৈ। এয়া দুপৰীয়া সাজ মই কিহেনো বনাম তাকে অকণমান আপোনালোকক দেখাওঁ। লগতে মোৰ উইকলি চেলেঞ্জো আহিছে, যেতিয়া নেকি সেই উইকলি চেলেঞ্জটো হৈ যাওক, আপোনালোকে সঁহাৰি জনাব বুলি আশা কৰিলোঁ। আমনি নাপাব, বেয়া নাপাব, সকলোৱে সঁহাৰি জনাব বুলি আশা কৰিলোঁ। আহক তেতিয়াহ'লে মইনো আজি দুপৰীয়া কিহেদি ভাতকেইটা খাব লৈছোঁ তাকে চাওঁ। এয়া অলপ পিঁয়াজ পাত লৈছোঁ আৰু ডিম লৈছোঁ। ডিম এটা ল'ম আৰু পিঁয়াজ পাত অলপ ল'ম, গোটেইখিনি নবনাওঁ মই। এয়া মই পিঁয়াজ পাতখিনি এনেদৰে কাটি ল'লোঁ আৰু এটা জলকীয়া কাটি লৈছোঁ আৰু পিঁয়াজখিনিও এনেকৈ সৰু সৰুকৈ ইয়াতে কাটি দিছোঁ মই। আৰু অন্যভাগে মই পিঁয়াজ দিম অকণমান। এয়া মই কেৰাহীখনৰ তেল গৰম হৈছে, পিঁয়াজ দি দিছোঁ। মোৰ পিঁয়াজখিনি অলপ ৰঙচুৱা হওঁতে মই এইখিনি দি দিম এতিয়া। এতিয়া মই ইয়াত অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। এয়া মই এতিয়া ডিমটো অকণমান ফেটি লৈছিলোঁ, এই ডিমখিনি দি দিম। দি দিছোঁ। মই খাই ভাল পাওঁ, আপোনালোকে বাৰু কেনেকুৱা পায় জনাবচোন। মই কিন্তু খাওঁ এনেকৈ, আৰু বেছি টাইমো নালাগে, একদম কম সময়তে হয়, খায়ো ভাল লাগে, ভাতকেইটা ধুনীয়াকৈ খাব পাৰি। এয়া আজি মই এনেদৰে দুপৰীয়া মোৰ বাবে ৰেডি কৰিছোঁ। স্বাস্থ্য বিভাগে কয় ৰাতিপুৱা ৰজাৰ দৰে খাব লাগে, দুপৰীয়া প্ৰজাৰ দৰে, আৰু ৰাতি হ'লে ভিক্ষাৰীৰ দৰে খাব লাগে। আমাৰ কিন্তু সম্পূৰ্ণ ওলোটা হয়, কাৰণ ৰাতিপুৱা আমাৰ খুব দৌৰা দৌৰি হয়। সেই দৌৰা দৌৰি কোবত আমাৰ কেতিয়াবা ছোৱালীয়ে খোৱা হয় নহয়, এনেকুৱা হয়, আৰু মোৰো সেই তেনেকুৱা হয়। অকলে অকলে কি খাব, আৰু দুপৰীয়াও মই সেই যেনে তেনে খাই থওঁ, কিন্তু ৰাতিহে আমি ভালদৰে খোৱা হয় লগে ভাগে। সেই আৰু ৰাতিহে আমাৰ হেভি হয়গৈ, ওলোটা হয়গৈ আমাৰ। আপোনালোকৰো বাৰু এনেকুৱা হয় নেকি জনাব দেই।